নমস্কাৰ বন্ধুসকল, আজি ষ্টৰীটো মাজলে। মোৰ নাম অমৰ, ঘৰ ৰহাত। মই এজনী ছোৱালী ভাল পাইছিলোঁ ৰং নম্বৰত। তাইৰ নাম গীতা, বয়স প্ৰায় 22 বছৰমান হ'ব। মই এদিন যোৰহাটলৈ গৈছিলোঁ কাৰণ পেহীয়ে মাতিছিলে আৰু মই পেহীৰ ঘৰত গ'লোঁ কাৰণ মই ৰং নম্বৰত পোৱা ছোৱালীজনী পেহীহঁতৰ ঘৰৰ ওচৰৰে আৰু মই পেহীৰ ঘৰ পালোঁ। পেহীয়ে ক'লে, আহিলা অমৰ, আহোঁতে একো অসুবিধা হোৱা নাই নহয়? মই ক'লোঁ, নাই একো অসুবিধা হোৱা নাই। আৰু পেহীয়ে ক'লে, তুমি হাত মুখ ধুই লোৱা, মই ভাত বাঢ়োঁগৈ। আৰু ক'লে, পেহাই তোমাৰ ভালপোৱা গাহৰি মাংস আনি থৈছে। মই ক'লোঁ, হয় নেকি? তেনেহ'লে বাঢ়কগৈ, দেৰি নকৰিব। আৰু পেহীয়ে মিচিকীয়া হাঁহি মাৰি ভাত দিলে আৰু মই ভাত খালোঁ। আৰু তাই এটা ফোন কল কৰিছিল আৰু ক'লে, তুমি আহি পালা? মই ক'লোঁ, এতিয়া আহি পাইছোঁ বুলি কোৱাত তাই ফোন কলটো কাটি দি তাইৰ লগতে ওলাইছিল আৰু মই তাইক দেখি ভাতৰ পাতৰ চৰচৰনি খাইছিলোঁ। তাইক দেখি মই পাগল। তাই গোটেইজনী তিয়াই থোৱা মটৰ মাহটো হৈ আছিল। তাইক মই পোৱা বহুত হেঁপাহ। তাই এজনী উঠনীয়া গাভৰু ছোৱালী হৈ আছিল আৰু মোৰ তাইৰ প্ৰতি মৰম বাঢ়িবলৈ ধৰিলে। আৰু তাই আহি ক'লে, ভাত খাইছা? আৰু মই ভাত খাইছোঁ। প্ৰথমবাৰৰ বাবে মোৰ লাজ লাগিছিল আৰু তাই ক'লে, খুৰী ক'ত গ'ল? আৰু তুমি খোৱা বুলি কৈ তাই ভিতৰলৈ সোমাই গ'ল। তাই কিবা কথা খুৰীৰ লগত পাতিল আৰু মোৰ ভাত খাই হ'ল আৰু খুৰী তাই ওলাই আহিছিল। খুৰীয়ে তাইক চিনাকি কৰাই দিছিল আৰু তাই মিচিক মাছাকৈ হাঁহি আছিল কাৰণ আমি দুয়ো আগৰ পৰা চিনাকি। তাইক মই খুৰীহঁতৰ ঘৰত পাই বহুত আনন্দ পাইছিলোঁ। তাই মাজে সময়ে আহি থাকে খুৰী নথকাত আৰু আমি দুয়ো প্ৰেম-লীলা কৰিছিলোঁ। তাই প্ৰথমে লাজ কৰিছিল আৰু মই লাহে লাহে তাইক লাজ কৰা নাইকিয়া কৰিলোঁ। তাইৰ কোমল কোমল দেহা মোৰ গা শীতল পেলাই দিছিল আৰু তাই মোক বহুত ভাল পাইছিল কাৰণ মই তাইক ঠিক লগাই মৰম কৰিছিলোঁ। এতিয়াও তাই নেপাহৰে মোৰ মৰমৰ কথা আৰু ময়ো তাইৰ কথা নেপাহৰোঁ। তাই মোক ভালকৈ মৰম দিছিল। তাইৰ লগত বহুত দিন পেহীহঁতৰ ঘৰত চৰি আছিলোঁ আৰু তাৰ পাছত মই তাৰ পৰা গুচি আহিলোঁ। আহোঁতে তাই নাছিল। মই নোকোৱাকৈ গুচি আহিলোঁ কাৰণ মোৰ ভাল নলগা হৈ পৰিছিল পেহীহঁতৰ ঘৰত আৰু মই ঘৰ পালোঁহি। বন্ধুসকল, ষ্টৰীটো শুনি নিশ্চয় ভাল পাইছে। তেনেহ'লে নেক্সট এপিছ'ডটো শুনিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।